হাই নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন চেনেলটোলৈ। বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম অসম পুলিচৰ কিছুমান প্ৰশ্ন। আজি মই প্ৰশ্ন দিম 10টা। তো ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই যাব। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো হ'ল আপোনাৰ প্ৰশ্নবোৰ মই লিখি লৈছোঁ, তাৰপিছত আপোনাৰ তুলি ল'লোঁ। তো মই কৈ দিছোঁ প্ৰশ্নবোৰ উত্তৰ টিক মাৰ্ক কৰা আছে, কিন্তু বহুত দিন আগতে লেখা হৈছিলে কিন্তু টাইম নাপালোঁ, তাৰ বাবে ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। তো বহুত ভাল ভাল প্ৰশ্ন আছে, ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই যাব। তো বলকচোন প্ৰশ্নবোৰ ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ হিন্দু উপত্যকাৰ সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিল। আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নটো, হিন্দু উপত্যকাৰ সভ্যতাৰ প্ৰথম খনন আৰম্ভ হৈছিল। তো উত্তৰটো টিক মাৰ্ক কৰা আছে। উত্তৰটো আপোনাৰ 1921 চনত 21 খ্ৰীষ্টাব্দত। এইটো হ'ল আপোনাৰ 1 নম্বৰ। তো লগতে 2 নম্বৰলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰ কোন জড়িত আছিল। আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নটো, মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত কোন জড়িত আছিল। তো উত্তৰটো আপোনাৰ R.D. বেনাৰ্জী। তো নিশ্চয় বুজিব পাৰিছে। তো লগতে আমি 3 নম্বৰলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ হিন্দু উপত্যকাত মানুহৰ বাবে ঘোঁৰা আছিল। হিন্দু উপত্যকাৰ মানুহৰ বাবে ঘোঁৰা কি আছিল সেইটো কোৱা হৈছে প্ৰশ্নটো। তো উত্তৰটো আপোনাৰ অপৰিচিত জন্তু। তো লগতে আমি 4 নম্বৰলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ মেঘদূত কোনে লিখিছিলে। তো উত্তৰটো আপোনাৰ কালিদাসে লিখিছিলে মেঘদূত। এইটো আহে প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট। 5 নম্বৰলৈ গৈছোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ হিন্দু উপত্যকাৰ মানুহে কৰা নাছিল। আকৌ এবাৰ কৈ দিছোঁ, তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ হিন্দু উপত্যকাৰ মানুহে কৰা নাছিল, মানে তেওঁলোকে জনা নাছিল বা কৰা নাছিলে। তো উত্তৰটো আপোনাৰ লো। তো লগতে 6 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ বলি বিধান কি। আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নটো, বলি বিধান কি। তো উত্তৰটো আপোনাৰ এবিধ কৰ। তো লগতে আমি 7 নম্বৰলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ নিচ কি। তো উত্তৰটো আপোনাৰ এবিধ সোণৰ মুদ্ৰা। 8 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ জাতি ভেদ প্ৰথাৰ ভিত্তি আছিল। আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নটো, জাতি ভেদ প্ৰথাৰ ভিত্তি আছিল কৰ্ম। 9 নম্বৰলৈ গৈছোঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল। প্ৰথম যুদ্ধ কেতিয়া হৈছিল। তো উত্তৰটো আপোনাৰ 1526 চনত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ। 10 নম্বৰলৈ গৈছোঁ। 10 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ বুদ্ধই জ্ঞান প্ৰাপ্তি কৰিছিল, মানে ক'ৰ পৰা বুদ্ধই জ্ঞান প্ৰাপ্তি কৰিছিলে। তো উত্তৰটো আপোনাৰ বুদ্ধগয়াত। তো নিশ্চয় বুজিব পাৰিছে। তো বন্ধু বান্ধৱীসকল, যদি কিবা অসুবিধা আছে নিশ্চয় কমেণ্টত জনাব, মই যিমান পাৰোঁ সহায় কৰি যাম। তো আজিলৈকে ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ধৰণৰ ভিডিঅ' মাজে সময়ে লৈ আহি থাকোঁ। তো আজিলৈকে ইমানে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। মোৰ ভিডিঅ' ছাবস্ক্ৰাইব নাও। থেংক ইউ। জয় অসম।